অধীৰ আগ্ৰহেৰে বাট চাই থকা দিনটো অৱশেষত আহি পালে। মানে গৰম বন্ধ। এয়া গৰম বন্ধৰ প্ৰথম দিনটোতে আহিলোৱে নহয় ফুৰিবলৈ। ফুৰিবলৈ অহা নাই পিছে দেই, এনেই কাম এটাতহে আহিছিলোঁ আৰু কামটো সোনকালেই হৈ গ'ল কাৰণে এয়া অলপ ষ্টাইল বজাৰত সোমালোঁ। অলপ চাওঁ নতুন কিবা কালেকশ্যন আহিছে নেকি। আৰু ল'ৰা আৰু কাপোৰ চালে, কিন্তু কাপোৰ পচন্দ নহ'ল। কটনৰ নাই, মানে ভাল কটনৰ টি চাৰ্ট স্পৰ্টিং একোৱেই নাই। আৰু এয়া হাফ পেণ্ট চাই আছে, কিন্তু পচন্দ হোৱা নাই। তাৰপিছত এনেকৈ চাই আছোঁ আৰু, কিন্তু মোৰ পিছে কুৰ্তি এটা পচন্দ হৈছিল, পিছে লোৱাহে নহ'লে। আমাৰ ল'ৰাই নহয় ইমান উৎপাত কৰি আছে, সি মানে পিজ্জা খায়। পিজ্জা খাওঁ ব'লা, হ'ব ব'লা বুলি। আৰু পিজ্জা খালোঁ বাৰু, খাই বৈ ওলাই আহিলোঁ। আৰু ফটো উঠাৰ আশাৰে জানানে একদম খলা বমা বাটেৰে বাগানৰ মাজে মাজে আহি আছোঁ। আৰু আহি পাই গ'লোহি গন্তব্যস্থানত, মানে ফটো উঠা জেগাটো। আৰু ধুনীয়াকৈ নামিলোঁ, নামি ফটো উঠিলোঁ, ৰীল বনালোঁ ধুনীয়াকৈ। তাৰপাছত আৰু কি ওলাই আহিলোঁ ঘৰলৈ বুলি। বাই।